নমস্কাৰ বন্ধুসকল। আজিৰ ভিডিঅ'ত আমি জানিম চিনেমাৰ চাৰ্টিফিকেটবোৰৰ বিষয়ে। তো আপোনালোকে হয়তো চিনেমা হল অথবা মোবাইল টিভিত যেতিয়া চিনেমা চায়, তাত প্ৰথম চিনেমা আৰম্ভ হোৱাৰ আগতে আপোনালোকক এখন চাৰ্টিফিকেট দেখুওৱা হয়। এই চাৰ্টিফিকেটখন চিনেমা ৰিলিজ হোৱাৰ আগতে CBFC মানে চেণ্ট্ৰেল বৰ্ড অফ ফিল্ম চাৰ্টিফিকেশ্যনে দিয়ে। এই চাৰ্টিফিকেটখন 4 প্ৰকাৰৰ হয়। এই 4 প্ৰকাৰৰ চাৰ্টিফিকেটখন হ'ল UA, A আৰু S। তো এই 4 প্ৰকাৰৰ চাৰ্টিফিকেটৰ বিষয়ে আজি মই কথা পাতিম। আপোনালোকে স্ক্ৰীনত দেখিছে। তো প্ৰথম ইউ মানে হ'ল ইউনিভাৰ্চেল, য'ত নেকি সকলো বয়সৰ মানুহে এই চিনেমাখন চাব পাৰে। তো এনেধৰণৰ আপোনালোকে স্ক্ৰীনত বৰ্তমান দেখি আছে। ইয়াৰ পিছত আমাৰ কেটেগৰীটো হ'ল ইউ এ মানে হ'ল আণ্ডাৰ এডাল্ট ছুপাৰভিজন, মানে 12 বছৰ তলৰ লোকে চাব পাৰিব, কিন্তু অভিভাৱকৰ সৈতে। তো এই UA যিটো কেটেগৰী হয়, তো ইয়াতে কিছুমান ৰেষ্ট্ৰিকশ্যন থাকে। সেইখিনি হ'ল আপোনাৰ এই ধৰণৰ চিনেমাত অলপ ভাইলেন্স বা হৰৰ বা চেঞ্চিটিভ বিষয় থাকিব পাৰে, সেয়েহে অভিভাৱকৰ পৰামৰ্শ দৰকাৰ। তো এইটো হ'ল আপোনাৰ UA। তো ইয়াৰ পিছত আহিলে আমাৰ যিখন এডাল্টছ অনলি, তাৰ মানে হ'ল 18 বছৰৰ ওপৰৰ বাবেহে এই চিনেমাখন আপোনাৰ উপযোগী বা বনোৱা হৈছে বা চোৱা উচিত। তো লাষ্ট যিটো কেটেগৰী হ'ল সেইটো হ'ল S। সেইটো হ'ল কেৱল বিশেষজ্ঞ আৰু শিক্ষা উদ্দেশ্যত ব্যৱহাৰ কৰে, মানে কিছুমান স্পেচিয়েল কেটেগৰীৰ কাৰণে সেই চিনেমাখন বনোৱা হয়, মানে কিছুমান স্পেচিয়েল কেটেগৰী মানুহে সেই চিনেমা চাব পাৰে। তো এই 4টা প্ৰকাৰৰ চিনেমা আপোনাৰ বিষয়ে আপুনি আগতে জানিছিল নে? প্লিজ কমেণ্ট কৰিব। এই ভিডিঅ' ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰক, আৰু কমেণ্ট ক'ব কেনেধৰণৰ চিনেমা আপুনি বেছিকৈ চাই পাইছে। তো বন্ধুসকল, আজিলৈ ইমানেই। লগ পাম নতুন এটা ভিডিঅ'ৰ বাবে। থেংক ইউ ফৰ ৱাচিং।